নমস্কাৰ, মই ভাৰতীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ অমিতা ফুলৰ ভাজি। অমিতা ফুলৰ ভাজি আপোনালোকে খাইছেনে? আৰু যদি নাই খোৱা তেনেহ'লে এই ভিডিঅ'টোৰ পৰা চাই ধুনীয়াকৈ খাব পাৰিব। এয়া মই কেৰাহীত পানী অলপ দি দিছোঁ, দি তাতে অমিতা ফুলখিনি দি ভালকৈ উতল আহিবলৈ এৰি দিম। ভালকৈ উতল আহিলে ই 80% সিজি যাব আৰু একেবাৰে পানীটো নাইকিয়া হৈ যাব। অমিতা ফুল আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। চুগাৰ থকা মানুহখিনিৰ কাৰণেতো অত্যন্ত ভাল, গতিকে খাবই লাগে তেওঁলোকে। আৰু এইখিনি ফুলেতো অমিতা নালাগে, কাৰণ যিডাল অমিতাত দীঘল দীঘলকৈ ঠাৰি লাগি পেলাই ঢেৰ ফুল ফুলে, সেইখিনি ফুলেই খাব লাগে। আৰু সেই ফুলখিনিৰ পৰা অমিতা নালাগে, সেইজোপা আমি মতা অমিতা বুলি কওঁ, তাৰ পৰা এনেকৈ ছিগি আনিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ খৰাহি এটাত টুকি ল'লোঁ, লৈ এতিয়া ভালকৈ ভাজিম। কেৰাহীত দি দিলোঁ মিঠাতেল আৰু এটা কেঁচা জলকীয়া আৰু এটা ডাঙৰ পিঁয়াজ কাটি দিছোঁ। পিঁয়াজ অলপ সৰহকৈ হ'লে খাই ভাল লাগে। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈ তাতে দি দিম এতিয়া মই এটা আলু মিহি মিহিকৈ কাটি। আৰু আলু দিলে সকলোবোৰ ভাজিয়ে ভাল লাগে, নহয়নে? গতিকে মই ইয়াতে আলু দি দিছোঁ। এই ফুলটো খাবলৈ অকণমান তিতা লাগে, বেছি তিতা নহয় বাৰু। অকণমান যদি খাৰ দি দিয়ে, ক'লা খাৰ, তেতিয়া বহুত ভাল লাগে ভাজিখিনি খাই, তিতাটো নাইকিয়া হৈ যায়। এতিয়া মই এই আলু আৰু পিঁয়াজৰ ভাজিখিনিতে দি দিলোঁ নিমখ আৰু হিচাপমতে দিছোঁ হালধি, আৰু এতিয়া দি দিছোঁ আদা নহৰু অলপ পিচি পেলাই। এই ভাজিখিনিত আদা নহৰু দিবই, তেতিয়াহে ভালকৈ সোৱাদ হয়, আদা নহৰু নিদিলে ইমান ভাল নালাগিব। এতিয়া দি দিলোঁ মই বইল কৰি ৰখা ফুলখিনি, দি এইখিনি ভালকৈ ভাজি ল'ম। ভাজি মই ইয়াতে আৰু এটা বস্তু দিম, যাতে ভাজিখন আৰু অলপ সোৱাদ হয়। এইয়া দেখিছে, গমেই পাইছে আপোনালোকে। মই ভাজিখিনি ধুনীয়াকৈ ছাইড কৰি লৈছোঁ, লৈ মাজতে দি দিম এটা কণী। কণীৰ লগত অমিতা ফুলৰ ভাজি হওক, ছজিনা পাতৰ ভাজি হওক, ঢেকীয়াৰ ভাজি হওক, বহুত ভাল লাগে, নহয়নে? গতিকে মই দি দিছোঁ ইয়াতে এটা কণী। নাথাকিলে নিদিলেও হ'ব, আলু আৰু ফুলৰ ভাজিখনেই ধুনীয়া লাগিব খাই। কণীটো দিলে বেছি সোৱাদ হ'ব আৰু। গতিকে মই দি ধুনীয়াকৈ এনেকৈ ভাজি লৈছোঁ। একেবাৰে শুকুৱাই নেপেলাব, শুকুৱাই পেলালে কি হ'ব, কণীৰ যিটো সোৱাদ নাইকিয়া হৈ একদম শুকান শুকান হৈ যাব। এতিয়া মই হ'লেই, কণীটো ইমানো শুকাই যোৱা নাই, অকণমান ভিজা ভিজা হৈ আছে। এতিয়া মই নমাই দিলোঁ। এইয়া চাওকচোন, ভাজিখিনি ইমান ধুনীয়া হৈছে। আজি মই প্ৰথমবাৰৰ কাৰণে খাম, ঘৰৰ পৰা মায়ে দি পঠাইছে, আৰু আপোনালোককো দেখালোঁ। খাই কিন্তু বহুত ভাল লাগিল, খাই চাব এবাৰ।